হাই হেল্ল' সকলোকে নমস্কাৰ। আৰু মই এতিয়া আহি আছোঁ কইনকাৰ ভিতৰ ভাগলৈ। এয়া দেখিছে আগত গৈ আছে এখন গাড়ী। আৰু আজি মই আচলতে আপোনালোকক যিটো ভিডিঅ' দেখুৱাম সেইটো মই বিশ্বাস যে আপোনালোকৰ বহুতেই আজিলৈকে তেনেকুৱা ভিডিঅ' দেখা নাই। আৰু এতিয়া আমি সেই কইনকাৰ ভিতৰ ভাগলৈ সোমাই গৈ আছোঁ। আৰু এইফালে চাৰিওফালে কইনকাৰ এটা পৰিৱেশ, খেতি বাতি, আৰু আহি এয়া আমি পালোঁ আমাৰ লক্ষ্যস্থানত। ইয়াতে আচলতে আজিৰ ভিডিঅ' আৰম্ভ আমি যিটো আপোনালোকৰ ভিডিঅ' থাকে ইয়াৰ পৰাই আৰম্ভ কৰিম। আৰু ব'লক তেন্তে আজি ভিডিঅ'টো চাই লওঁ। আৰু ইয়াত ৰেডি হৈছে বিধায়ক আমাৰ সকলোৱে মৰমৰ পদ্মদা ৰেডি হৈছে। আজি ইয়াত তেওঁ মাছ মাৰিব, বিহু আনন্দ, বিহু আগতীয়াকৈ পলহ মাৰি ইয়াত মাছ ধৰিব। ইয়াত লাগি প্ৰথমটো মাছ পৰিল। একদম এক্সপার্ট তো মানি হয়েছে আৰু এইদৰে পূৰা বিহুৰে আনন্দ কৰি পূৰা মাছ ধৰাত ব্যস্ত হৈছে পদ্মদা। আৰু মই এটা কথা চিয়'ৰ যে আপোনালোকে ময়ো আচলতে এইদৰে পদ্মদাই ফূৰ্তি কৰি ইমান ফূৰ্তি কৰি মাছ ধৰা হয়তো বহুতে দেখা নাই। মই নিজেও আগতে তেনেকৈ দেখা নাই। আৰু সঁচাই এইটো বহুতৰ কাৰণে এটা চাবলগীয়া হৈছে। আৰু মাছ ধৰাৰ মাজতে পানীৰ মাজতে এটা আপেল খাই ল'লে। আপেলটো খাই লৈছে, অকণমান জোৰ পাব কাৰণ মাছবোৰ ধৰিব লাগিব। বহুত মাছ অলৰেডি ধৰিলে আৰু ধৰিব লাগিব, অলপ এনাৰ্জি আনি লৈছে। এয়া আপেল এটা খাই অকণমান ৰেষ্টটো লৈছে পানীৰ মাজতে। আৰু এইপিনে পূৰা বাকীসকলে পূৰা ব্যস্ত হৈ আছে মাছ ধৰাত। মুঠতে চিঞৰ এটা মাৰিলে গম পোৱা যায় ডাঙৰ মাছ এটা সোমালে বাবলত। ভাল লাগিছে চবৰ ফূৰ্তি দেখি।
আৰু এই মাজতে অকণমান ৰেষ্ট লৈ চবেই ইয়াতে মিঠাই চানা কিবা কিবি অকণমান খাইছে অকণমান পদ্মদাও ৰেষ্ট লৈছে অলপ বহুত সময় হ'ল মৰা আৰু সেইকাৰণে অকণমান ৰেষ্ট লৈছে ইয়াৰ আৰু চবেই অলপ মিঠাই চিঠাই খাই লৈছে তাৰপিছত আকৌ আৰম্ভ হ'ব খোৱা পৰ্ব সমাপ্ত কৰাৰ পিছত পুনৰ মাছ ধৰা যুদ্ধত লাগি গ'ল পূৰা মাৰিছে পল এনেকৈ মাৰিছে যে আগতে সদায় পল মাৰি থাকে যিটো ধৰণে মাৰিছে অলপো মানে ভাগৰ অনুভৱ কইনাকাত পল মাৰিলো ঐ পলত পৰি গ'লৈ পলৰে মাছলৈ আহিলো ঐ পল মাৰিলো ঐ মইনাই মোৰ হিংসা কৰি মোৰ পলটো মাছ লৈ গ'লগৈ ঐ পল মাৰি মাৰি মাছ ধৰিলো এইদৰে বিহু গাই গাই সকলোৰে লগত মিলি এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰি লৈছে যে আজি কোনো চিন্তা নাই কোনো বেলেগ ভাৱনা নাই কোনো ৰাজনীতি চাজনীতি তথা নাই আজি তেওঁ এই মুহূৰ্তত তেওঁ বিঘা হিচাপে নহয় সাধাৰণ অসমীয়া হিচাপে সকলোৰে লগত মাছ ধৰি আনন্দত মতলীয়া হৈ পৰিছে আৰু সকলোকে আনন্দ দিছে আৰু এই যে মাছ ধৰিছে সকলোবোৰ মাছ ভাজিবলৈ অলপ যিখিনি ধৰা হ'ল ভাজিবলৈ পঠিয়াই দিছে আৰু এই ভজা মাছ আৰু লগত লৈ যিসকল আছে ইয়াত উপস্থিত সকলোৱে মিলি মাৰ ভাত বনাইছে মাৰ ভাত আলু পিটিকা দি ভাত খোৱা হ'ব চবেই ইয়াৰ পদ্মদাই মাৰ ভাত আলু পিটিকা আৰু মাছ ভাজি দি ভাত খাইছে আমি সকলোৱে খালোঁ আৰু আজিলৈ মাছ মৰা পৰ্ব ইমানতে সামৰিলোঁ বাই বাই